নতুন খবৰ দিবলৈ গৈ আছোঁ। আমাৰ আজি এই প্ৰেছ ৰিলিজ যিটো কাৰ্যসূচী ইয়াত উপস্থিত আছে আমাৰ সন্মানীয় MLA লৰেন্স ইছলাৰী ডাঙৰীয়া, আমাৰ জেনেৰেল ছেক্ৰেটাৰী মতিব্ৰ মহাজৰী ডাঙৰীয়া, আৰু আমাৰ মাজত আছে MCLA মাধৱ চেত্ৰী ডাঙৰীয়া। বাকীয়ে সকলোৱে এতিয়ালৈকে আমি গম পাইছোঁ যে অহা 30 তাৰিখে আমাৰ BTR অঞ্চলত 3খন আসনত বাই ইলেকশ্যন হ'বলৈ গৈ আছে। MLA কনষ্টিটুৱেঞ্চিত গোসাইগাঁও 28 নং গোসাইগাঁও কনষ্টিটুৱেঞ্চি, তামোলপুৰ 58 তামোলপুৰ কনষ্টিটুৱেঞ্চি আৰু ভৱানীপুৰ কনষ্টিটুৱেঞ্চি। আজি আমি দুটা সমষ্টিৰ কাৰণে আমাৰ UPPL দলৰ তৰফৰ পৰা দুজন কেণ্ডিডেটক আমি ঘোষণা কৰিব বিচাৰিছোঁ। গোসাইগাঁও সমষ্টিৰ কাৰণে আমাৰ দলে সিদ্ধান্ত লৈছোঁ। আজিৰ এই সভাৰ দ্বাৰাই ৰাইজক আমি জনাব বিচাৰিছোঁ যে গোসাইগাঁও সমষ্টিৰ কাৰণে শ্ৰীযুত জিৰণ বসুমতাৰী ডাঙৰীয়া তেখেতক আমি প্ৰক্ষেপ কৰিছোঁ, আৰু তামোলপুৰৰ কাৰণে জলেন দৈমাৰী ডাঙৰীয়া আমি প্ৰক্ষেপ কৰিছোঁ। এই দুজন কেণ্ডিডেটক জলেন দৈমাৰী তামোলপুৰ কাৰণে জলেন দৈমাৰী আৰু গোসাইগাঁৱৰ কাৰণে জিৰণ বসুমতাৰী। স্পষ্ট হৈ গ'ল। BJP UPPL আমি আলোচনা কৰিলোঁ, টপ স্তৰত আলোচনা কৰা হ'ল। মুখ্যমন্ত্ৰীৰ উপস্থিতিত BJPৰ সভাপতি ভৱেশ কলিতা ডাঙৰীয়াৰ উপস্থিতিত আৰু আমি UPPL সকলো টপ পৰ্যায়ৰ যিবিলাক লিডাৰ্ছ আছে, আমাৰ UPPLৰ সভাপতি প্ৰমোদ বড়ো তেখেতৰ নেতৃত্বত আমি একেলগে আলোচনা কৰিলোঁ। সিদ্ধান্ত ইতিমধ্যে হৈ গ'ল, সেই মৰ্মে আমি আজি ঘোষণা কৰিলোঁ। তো ইয়াত কোনোবা BJPৰ লগত কথা পাতিছে বা DPFে কিবা এটা কথা পাতিছে, সেই কথাটো আজিৰ তাৰিখৰ কোনো যুক্তি নাই, সেইটো অমূলক। দৃষ্টিভংগী একেবাৰে স্পষ্ট যে কোনে দিয়ে নিদিয়ে সেইটো আমাৰ লুকআউট নহয়। আমাৰ কথাটো হ'ল UPPLৰ পৰা আমি জিৰণ বসুমতাৰী ডাঙৰীয়া আমি প্ৰক্ষেপ কৰিলোঁ, তেখেতে জিকিব, আৰু ইয়াৰ কাৰণে আমাৰ দলীয়ভাৱে কাম কাজ ইতিমধ্যে আৰম্ভ হৈ গ'ল, প্ৰক্ৰিয়া প্ৰায় সম্পূৰ্ণ হৈ গ'ল। আমি শুনিলোঁ যে BJPও টিকেট বিচাৰিছিল গোসাইগাঁৱত, কোনোবা কেনেকৈ কামো কৰিছিল, ইয়াৰ বিষয়ে কি ক'ব? কোনে? BJP ইতিমধ্যে BJPৰ পৰা ক্লিয়াৰেঞ্চটো দিবই। আমাৰ আলোচনা হৈ গ'ল, BJP UPPL ইতিমধ্যে আলোচনা হৈ গ'ল, আৰু সেই দুটা সমষ্টি আমাক এৰি দিছে BJPও, আৰু সেই মৰ্মে আজি আমি ঘোষণা কৰিছোঁ। তো ইয়াত BJP লৈ পেলাই কোনোবা যদি কিবা যদি কৈ আছে, সেইটো কোনো যুক্তি নাই। আজিৰ তাৰিখত স্পষ্ট এইটোৱেই যে UPPL BJP একেলগে সন্মতি প্ৰদান কৰিছে, আৰু আমি দুয়োটা দলে একেলগে আমি কাম কৰিম। আৰু যোৱাকালি আমি সন্মানীয় আমাৰ অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ লগত আমাৰ দলীয়ভাৱে প্ৰমোদ বড়োৰ নেতৃত্বত আমাৰ BTC প্ৰধান আমি কথা পাতিলোঁ, আলোচনাত আমি মিলিত হ'লোঁ। ভৱেশ কলিতা ডাঙৰীয়া তেখেতেও আছিলে আমাৰ ৰাজ্যিক BJP সভাপতি। তো দুটা দলে আৰু চিফ মিনিষ্টাৰ সন্মুখত আমি একেলগে আলোচনা কৰিলোঁ। সিদ্ধান্ত লোৱা হ'ল যে তামোলপুৰ গোসাইগাঁৱত UPPLৰ কেণ্ডিডেট হ'ব, BJP সম্পূৰ্ণ সহায় কৰিব, কাম কৰিব, আৰু ভৱানীপুৰত BJPৰ কেণ্ডিডেট হ'ব, UPPL BJP একেলগে কাম কৰিব। এটা গোসাইগাঁও কাৰণ পাব্লিকৰ কাৰণে কি কাম ইছ্যু লৈ কাম কৰিব ইলেকশ্যনত মেইন ষ্ট্ৰেছ দিয়া হ'ব? আমাৰ কথাটো স্পষ্ট, যিহেতু BTR একৰ্ড হৈ গ'ল, সম্পূৰ্ণ শান্তি ইয়াত প্ৰতিষ্ঠা হৈ গ'ল। আমাৰ মূল কাৰণটো হ'ল অনাগত দিনত যাতে আমাৰ মাজত কোনো অশান্তিৰ সৃষ্টি নহয়, স্থায়ী শান্তি প্ৰতিষ্ঠা কৰি পেলাই, ৰক্ষা কৰি পেলাই, সকলো জাতি জনগোষ্ঠীৰ সমমৰ্যাদা দি পেলাই সম উন্নয়ন কৰি আমাৰ অঞ্চলৰ সৰ্বাংগীন উন্নতিৰ স্বাৰ্থতে আমি কাম কৰিম। আৰু এই 9 মাহত BTC চৰকাৰে কি কৰিলে এই কথাও আমি ৰাইজক অৱগত কৰিম। আৰু অনাগত দিনত আমাৰ মিত্ৰজোঁটে আমাৰ UPPL আৰু BJP দলে কি এজেণ্ডা লৈ পেলাই আমি কাম কৰি যাম, এই কথা আমি ৰাইজক জনাম। আমাৰ দুখীয়া মানুহৰ আঁচনি, আমাৰ মানে যিখিনি আমাৰ হেল্থ ছেক্টৰ আছে, ফৰেষ্ট ডিপাৰ্টমেণ্টৰ আছে, ৰাস্তা ঘাটৰ সমস্যা আছে, সকলো দিগত সৰ্বাংগীন উন্নতিৰ কাৰণে আমি ৰাইজক প্ৰতিশ্ৰুতি দিছিলোঁ। এতিয়া আমি আৰম্ভ কৰিলোঁ, আৰু অনাগত দিনত ৰাইজেও সেইটো আস্থা লৈ পেলাই নিশ্চয় ভোটটো দিব, সেইটো আমি আশাবাদ কৰিছোঁ।